মানে আমি ইমান কাষত গৈছো তথাপিও উৰা নাই, কিবা এটা হৈছে নিশ্চয়। হেল্ল' গাইজ, গুড মৰ্ণিং, স্বাগতম জনাইছোঁ মোৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক। গাইজ, এতিয়া মই খাই বৈ ৰেডি হ'লোঁ, মানে ডিউটি যাবলৈ কাৰণে। চ' এতিয়া ওলামেই আৰু। অনুপমো যোৱাকালি ঘৰতে গৈছিলে, ই অলৰেডি আহি পালে। এতিয়া মই তাৰ ৰুমত যাওঁ, ৰুমৰ পৰা দুয়ো একেলগে ওলাম। ত' আপোনালোকক লগ কৰিম মই ডিউটি জেগাত, বলক। গাইজ, মই ভাবিছিলি ৰুমত পালে বুলি, কিন্তু ইয়াত বোলে চাহ খাই আছে। বলকচোন ক'ত চাহ আছে, খাই আহি খাওঁ। মই তাৰ ৰুমত যাওঁ বুলি ভাবিছিলোঁ। এই তাত হোৱা নাই তোৰ? মই তোৰ ৰুমত যাই পালোঁ, তই কি কৰিছ ইয়াত? হা, মানে তোক ইয়ালৈকে ল'ব আহিব লাগিব? বা, ই মোক কৈছে গছালাত আছোঁ। তোৰ গছালা নেকি এইখিনি? লেভেল চাম না চাহ খাব? এই নাখাওঁ, গছালা নহয়। পিঠা পিঠা বনাইছোঁ। গছালা নেকি এইখিনি? দিয়কচোন একাপ চাহ দিয়ক, একাপ চাহ খাই লওঁ। পচলা পৰে এইখিনি। গৰম গৰম চাহ। বঢ়িয়া লাগিছে চাহ। আৰু কওক। মই দিম, তই তুমি খা, মই দিম। চ' গাইজ, অনুপমৰ ৰুমত আহি পালোঁ আমি। ইমান এটা ড্ৰেছযোৰ খুলি আছে, চেঞ্জ কৰাৰ লগে লগে আমি যামগৈ আৰু কামত। হ'ল নেকি? আৰু কিবা দিবি? নাই। ইয়াৰ ৰুমটো মানে ছিংগল লাইট লগোৱা নাই, এটাই বাল্ব আছে, সেইটো কাৰণে অলপ আন্ধাৰ আন্ধাৰ যেন লাগে। আৰু এই দৰ্জাটো কি হয়, এনেকৈ খুলি দিলেও চাব দেই গাইজ, দেখিলে না, নিজে নিজে আকৌ বন্ধ হয়। আৰে এইটো বন্ধ কৰিব কোৱা নাই, এই ইয়াৰ কথা কৈছোঁ। সেইটো দেখিলে না, আকৌ বন্ধ। সেইকাৰণে মানে ৰুমটো অলপ আন্ধাৰ আন্ধাৰ যেন পাওঁ। ভিডিঅ'টো সম্ভৱ আপোনালোকে ভালকৈ ক্লিয়াৰ নাহিব পাৰে চাওঁতে, কিন্তু আমি ওলামেই আৰু এতিয়া। ইয়াৰ অলৰেডি হ'ল। তেতিয়াহ'লে ঠিক আছে গাইজ, আপোনালোকক কামৰ জেগাত লগ কৰিম ব'লক। ব্ৰেকাৰ কি কয়, ভালকৈ ৰাস্তা কৰিব নোৱাৰোঁ। ৰাস্তাবোৰ ভাল এই ভিতৰত। স্পীড ব্ৰেকাৰো দিছে কিন্তু দেই, যে মস্ত ডাঙৰ দিছে বা। পালোহি আৰু গাইজ। কোনখিনিত এইটো? 75 এইটো ইয়াতে ৰখা। পাই গ'লোঁ। আমি কাম আৰম্ভ কৰিম আৰু অলপ পিছত। আপোনালোকে ভিডিঅ'টো চাই থাকিব। গাইছে, ইয়াৰ মনত কিবা দুখ আছে।
ই মোক আজিলৈকে খুলি পোৱা নাই মই কিমানবাৰ সুধিলোঁ ইয়াক যে মনত যদি কিবা দুখ থাকিলে কবি কিন্তু ই নকয় মানে এনেই নৰ্মেলি ভালে থাকে কিন্তু কেতিয়াবা কি হয় অকলে ক'ৰবাত থৰ লাগি মনে মনে চিন্তা কৰি বহি থাকে কি চিন্তা কৰে সেইটো ক'ব নোৱাৰোঁ মনত নিশ্চয় কিবা এটা ডাঙৰ দুখ এটা আছে আৰু মনৰ দুখটো সদায় যদি বেলেগৰ লগত শ্বেয়াৰ কৰা যায় তেতিয়াহ'লে অলপমান হ'লেও ভাল হয় মই ইয়াক কিমানবাৰ ক'লোঁ যে তোৰ অন্তৰত কি দুখ আছে ক কিন্তু আজিলৈকে নক'লে এদিন বাৰু মই সুধিহে এৰিম বাৰু কি বা আছে ইয়াৰ মনত দুখ কৈ দিলে ভাল হয় না গাইছ আপোনালোকক বস্তু এটা দেখাম চাব হা কিবা এটা দেখাম চাব কিবা হৈছে কাউৰীজনী কিবা এটা হৈছে গাইছ চাব দেই ইয়াৰ কিবা এটা হৈছে মানে বেমাৰ হৈছে নেকি যে ক'ব নোৱাৰোঁ দেখিলে না মানে আমি ইমান কাষত গৈছোঁ তথাপিও উৰা নাই কিবা এটা হৈছে নিশ্চয় দেখিলে মানে জীয়াই আছে কিন্তু এইটো চাব দেই এইটো চাব দেখিলে দেখিলে গাইছ জীয়াই আছে কিন্তু মানে উৰিব পৰা নাই কি বা হ'ল ক'ব নোৱাৰোঁ বৰ্তমান ই এনেকৈ আছে মই অধুনি মানে সিফালৰ পৰা সেইখিনি থাকোঁতে লক্ষ্য কৰিছোঁ মানে ই হিলি আছে কিন্তু এতিয়াহে ইমান কাষত যাই দেখিও যে কিবা এটা হৈছে ইয়াৰ দেখিছে না বেয়া লাগিছে ইয়াক চাই কিনে অলপ দেৰি পাছত সম্ভৱ ই মৰি থাকিবও পাৰে ক'ব নোৱাৰোঁ কি হৈছে গাইছ এতিয়া আমাৰ কাম হৈ গ'ল এতিয়া আমি যাই আছোঁ ঘৰত অনুপম আৰু মই ঘৰত যাই কিনে ঘৰত লগ পাম দিয়ক ৰাস্তা মানে ভিডিঅ'টো শ্বুট কৰিব পাৰোঁ কিন্তু মানে এটা হাতে চলাওঁ না অলপ কষ্ট হয় তথাপিও চাওঁ দিয়কচোন মোৰ স্কুটিটো মানে চেল্ফত ষ্টাৰ্ট নহয় কিন্তু এতিয়া হৈ গ'ল এইকেইটা চাওক বান্দৰ সৰু সৰু পোৱালি কি খাই আছোঁ सब धुनियार बंदर यार এটা দেখিছে না ইয়াত ঢেৰ বান্দৰ আহে এই বাংলাৰ ভিতৰত বহুত বান্দৰ আহে ইয়াত এটা আছে যাই আছোঁ ঘৰত ৰাস্তাত চাওঁ যিমান পাৰোঁ দেখাওঁ আপোনালোকক